আজি এটি বিহু উপলক্ষে ৰীল বনাওঁ বুলি ভাবিলোঁ আৰু কাপোৰ কি পিন্ধিম বুলি ভাবি থকাত মায়ে মোক এই কাপোৰযোৰ উলিয়াই দিলে। আৰু এই কাপোৰযোৰ হৈছে মাৰ 21 বছৰ পুৰণি, অৰ্থাৎ মা যেতিয়াই মোৰ বয়সীয়া আছিলে তেতিয়া মায়ে কলেজত পঢ়ি থাকোঁতে হেনো এটা 30,000 টকাৰ স্কলাৰশ্বিপ পাইছিলে আৰু সেই স্কলাৰশ্বিপৰ পইচাৰে এই মুগাৰ ছেটযোৰ লৈছিলে। আজিৰ দিনতো 30,000 টকাত মুগাৰ ছেট চুবলৈও নাপায়, হয়নে নহয় বাৰু? আৰু এয়া আহক মোৰ লগত একেলগে ৰেডি হওঁ।